হেল্ল' এভৰিৱান, আপোনালোকে বাৰু মাছৰ কণী কেনেকৈ বনাই খায়? মই আজি অলপ বেলেগ ধৰণে বনাই খাবলৈ বুলি আপোনালোকক খাম বুলি ভাবিছোঁ। তাতে লগতে আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ দেই। প্ৰথমতে মাছৰ কণীখিনি বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছতে অলপ বেচন আৰু এটা ডিম লৈ তাতে পিঁয়াজ কাটি ল'লোঁ। কটা পিঁয়াজ, জলকীয়া গুড়ি, তাৰপিছতে নিমখ, হালধি, মছলা সকলোখিনি দি ধুনীয়াকৈ পকৰি বনোৱাৰ দৰে অলপ অলপকৈ এনেকৈ তেলতে ফ্ৰাই কৰি আছোঁ। দেখিছে নহয়, পকৰিটোৰ নিচিনাকৈ বনাই লৈছোঁ। হৈছেগৈ আৰু হোৱাৰ পিছতে এনেকৈ পকৰিখিনি কাঢ়ি লৈছোঁ এখন প্লেটত কাঢ়ি থৈ ল'লোঁ। ইমানেই মাছৰ কণী ফুটে নহয়, থপথপকৈ মাছৰ কণীবোৰ বহুত ফুটে। হাতখনো অলপ পুৰিলে গৰম তেল পৰি। ভিডিঅ' বনাওঁতে হাতৰ অৱস্থা কাহিল হৈ গৈছে আৰু তথাপিতো ভিডিঅ' বনাবলৈ এৰা নাই দেই। তাৰপৰা এনেকৈ ধুনীয়াকৈ পকৰিখিনি বনাই ৰেডি কৰি ল'লোঁ। তাৰপিছতে পকৰিখিনি কাঢ়ি প্লেট এখনত কলপাত এখন পাৰি তাত কাঢ়ি ল'লোঁ। কাঢ়ি লোৱাৰ পিছতে গোটেই পিঁয়াজ চব সকলোখিনি দি এনেকৈ ফ্ৰাই কৰি তাৰপিছতে অলপ গ্ৰেভি নিচিনা কৰি লৈ তাতে মই ফ্ৰাই কৰি থোৱা পকৰিখিনি দি গ্ৰেভি বনালোঁ দেই আজি।